মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল মুক্ত চন্দলৈ স্বাগতম জনাইছো। ইতিমধ্যে আমি তোমালোকলৈ নৱমমান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ পাঠটি আমাৰ চাৰিওকাষৰ বস্তুবোৰ শীৰ্ষক যিটি পাঠ আছিল সেই পাঠটিৰ ওপৰত প্ৰাৰম্ভিক কথাখিনি সামৰি দুটা চমু ভিডিঅ' তোমালোকে প্ৰস্তুত কৰিছো আৰু আজি আমি তোমালোকলৈ এটা চমু তৃতীয় নম্বৰ ভিডিঅ'টো পাৰ্ট 3 তোমালোকলৈ লৈ আহিছো। এই ভিডিঅ'টিত আমি দুটা সৰু সৰু টপিক ডিসকাস কৰিম, সেলসিয়াস স্কেল আৰু কেলভিন স্কেল। সেলসিয়াস স্কেল আৰু কেলভিন স্কেল এটাৰ পৰা আনটোলৈ কেনে ধৰণে পৰিৱৰ্তন ঘটাব পাৰি বা আমাক যদি এটা উষ্ণতা সেলসিয়াছত দিয়া থাকে তাক কেনেকৈ কেলভিন স্কেললৈ আমি পৰিৱৰ্তন কৰিম আৰু কেলভিন স্কেলত দিয়া থাকে তাক সেলসিয়াস স্কেললৈ কেনেকৈ পৰিৱৰ্তন কৰিম, সিহঁতৰ মাজত কেনে ধৰণৰ সম্পৰ্ক আছে আৰু ইয়াৰ লগত পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্নকেইটা আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে সেলসিয়াস স্কেল আৰু কেলভিন স্কেল দুটা কমনলি ব্যৱহাৰ হৈ থকা টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতা নিৰূপণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা স্কেল। এটা প্ৰশ্ন হয় যদি পৰীক্ষাত সোধে যে উষ্ণতা জোখাৰ SI এককৰ স্কেলটো কি, তেতিয়া আমি লিখিব লাগিব যে সেইটো হৈছে কেলভিন স্কেল। কেলভিন স্কেলটো হৈছে উষ্ণতা জোখাৰ SI একক। এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মনত নিশ্চয় প্ৰশ্ন উঠিছে যে সেলসিয়াস স্কেল আৰু কেলভিন স্কেল এই দুটা কেনে ধৰণেৰে সম্পৰ্কিত, ইহঁতৰ মাজৰ সম্পৰ্ক কেনেকুৱা, ৰিলেচনটো কি। এইটো ভেৰি সিম্পল, ইমান কমপ্লেক্স নহয়। সেইটো জানিব হলে আমি এনেকৈ কৰিব লাগিব যে 0 ডিগ্ৰী সেলসিয়াস = এক্সাক্ট ফিগাৰটো আছে 273.16 কেলভিন, কিন্তু আমাৰ সুবিধাৰ কাৰণে আমি কি ব্যৱহাৰ কৰো 273 কেলভিন বুলি আমি ব্যৱহাৰ কৰো। অৰ্থাৎ 0 ডিগ্ৰী সেন্টিগ্ৰেড = 273 কেলভিন। কেতিয়াবা এনে ধৰণৰ প্ৰশ্ন খালি ঠাই পূৰণ কৰি পেলাই সুধিব পাৰে যে 0 ডিগ্ৰী সেন্টিগ্ৰেড সমান ডেশ কেলভিন, বা কেতিয়াবা উল্টাকে সুধিব পাৰে যে 273 কেলভিন = ডেশ ডিগ্ৰী সেন্টিগ্ৰেড। এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই সম্পৰ্কটো আমি জানাৰ পিছত আমি যেতিয়া কোনো এটা উষ্ণতা যিকোনো এটা স্কেলত দিয়া থাকিলে আনটো স্কেললৈ আমি কেনেকৈ পৰিৱৰ্তন কৰিব পাৰে নিশ্চয়কৈ সহজে উলিয়াব পাৰিম। এটা উদাহৰণ আমি চাই লওঁ। যদি আমাক দিয়া থাকে 10 ডিগ্ৰী সেলসিয়াস সমান ডেশ কেলভিন, এতিয়া আমি কেনেকৈ কৰিব লাগিব, আমি যেহেতু জানো 0 ডিগ্ৰী সেন্টিগ্ৰেড সেলসিয়াস = 273 কেলভিন, তেতিয়া আমি লিখিব লাগিব যে আমি কোনটোকে কৰিলে দিব পাৰো 273 + 10 কেলভিন কিমান হ'বগে 283 কেলভিন। ঠিক তেনেধৰণে আকৌ যদি এটা উদাহৰণ লওঁ, সেইটো ধৰিলো আমাক দিয়া আছে কেলভিনত, আমাক উলিয়াবলৈ দিছে ডিগ্ৰী সেলসিয়াছত। তেতিয়া আমি কি কৰিম, ধৰি লৈছো 300 কেলভিন = ডেশ ডিগ্ৰী সেন্টিগ্ৰেড। তেতিয়া আমি কি কৰিব লাগিব 300 অৰ্থাৎ যিটো কেলভিনত আছে তাৰ পৰা কিমান বিয়োগ কৰিব লাগিব 273 বিয়োগ কৰিব লাগিব আৰু ইয়াৰ এককটো হৈ যাবগে ডিগ্ৰী সেলসিয়াস, অৰ্থাৎ 27 ডিগ্ৰী সেন্টিগ্ৰেড। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইমান পৰে তোমালোকে নিশ্চয় বুজিলা যে সেলসিয়াস স্কেল আৰু কেলভিন স্কেলৰ সম্পৰ্কটো হৈছে 0 ডিগ্ৰী সেলসিয়াস = 273 কেলভিন, আৰু ইহঁতৰ এই সম্পৰ্কটোৰ পৰাই আমি কি কৰিব পাৰো, কোনো এটা উষ্ণতা যেতিয়া ডিগ্ৰী সেলসিয়াসত দিয়া থাকে তাক আমি কেলভিনত উলিয়াব পাৰো, নাইবা কেতিয়াবা যদি কেলভিনত দিয়া থাকে তাক আমি ডিগ্ৰী সেলসিয়াসত আমি কনভাৰ্ট কৰি সহজে প্ৰকাশ কৰিব পাৰো। মই আশা কৰিছো তোমালোকে এই বস্তুটো নিশ্চয় বুজি পাইছা। এতিয়া আমি সেকেন্ড টপিকলৈ আগবাঢ়িছো। ছাত্ৰ-ছাত্ৰীসকলে কিবা অসুবিধা থাকিলে মোৰ এই ভিডিঅ'ৰ যিটো কমেন্ট সেকশন আছে, কমেন্ট সেকশনটোত গৈ পেলাই মোক কমেন্ট কৰিবা, কিবা প্ৰশ্ন থাকিলে মোক সুধিবা, মই ট্ৰাই কৰিম তোমালোকৰ প্ৰশ্নসমূহৰ উত্তৰবিলাক দিবৰ কাৰণে। আৰু মোৰ ভিডিঅ'বিলাক
আগত যদি কিবা তোমালোকে অসুবিধা পাইছা সেইখিনিও তোমালোকে কমেন্ট সেকশনত জনাবা এতিয়া আহো আজি এই ভিডিওটোৰ সেকেন্ড যেটো টপিক আছে সেইটো হৈছে ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া ইংলিছত কোৱা হৈছে সাবলিমেশন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগতে কৈছো যে পদাৰ্থৰ তিনিটা অৱস্থা আছে গোটা জুলীয়া আৰু গেছীয় আৰু আমি ইতিমধ্যে গম পাইছো যে উষ্ণতা প্ৰয়োগ কৰিলে অৰ্থাৎ উষ্ণতা বৃদ্ধি হলে কোনো এটা অৱস্থাৰ এটাৰ পৰা আনটোলৈ কি হয় পৰিৱৰ্তন ঘটে জুলীয়াৰ পৰা গেছীয় নাইবা গোটাৰ পৰা জুলীয়া কিন্তু এই যেটো সাবলিমেশন অৰ্থাৎ ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটো অকণ বেলেগ ধৰণৰ ধৰি লৈছো আমি সাধাৰণতে কি দেখা পাওঁ গোটাৰ পৰা কি হয় জুলীয়াৰ পৰা কি হয় বাষ্প বা গেছীয় এইটো হৈছে ক্ৰম যেতিয়া আমি কি কৰো উষ্ণতা প্ৰয়োগ কৰো তেতিয়া কি হয় সাধাৰণতে এইটো ক্ৰমত পদাৰ্থবিলাকৰ পৰিৱৰ্তন ঘটে গোটাৰ পৰা জুলীয়া হয় জুলীয়াৰ পৰা বাষ্প নাইবা গেছীয় অৱস্থা প্ৰাপ্ত হয় উষ্ণতা যেতিয়া আমি প্ৰয়োগ কৰো কিন্তু এই যেটো ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটোত কি হয় এই মাজৰ যেটো স্টেপ আছে মাজৰ যেটো স্তৰ আছে এটো কি হয় এটো নহয় অৰ্থাৎ এই জুলীয়া অৱস্থা প্ৰাপ্ত নহয় ই কি হয় গোটাৰ পৰা পোনপটীয়াকৈ বাষ্পীভৱন হৈছে বুজি পাইছা না তোমালোকে নিশ্চয় বুজি পাইছা যে ঊৰ্ধ্বপাতন হৈছে কোনো পদাৰ্থৰ এটা ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া কোনবিলাক পদাৰ্থ গোটা পদাৰ্থ অৰ্থাৎ ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া হৈছে গোটা পদাৰ্থবিলাক তাপ প্ৰয়োগৰ ফলত কি হয় গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ পোনপটীয়াকৈ কি হয় গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয় এটা তোমালোকে নিশ্চয় মন কৰিছা যে তোমালোকৰ ঘৰত নাইবা আমি সাধাৰণতে ব্যৱহাৰ কৰো কাপোৰ সংৰক্ষণ নাইবা কিছুমান দৰৱতো ব্যৱহাৰ কৰা হয় কৰ্পূৰ নেপথালিন বুলি কোৱা হয় যেটো দেখা বগা এনে ধৰণৰ বগা চিকমিকাই থকা এটা টুকুৰা হয় পেকেটত পোৱা যায় আমি সাধাৰণতে ঘৰুৱাভাৱে ব্যৱহাৰ কৰো সেই নেপথালিনৰ টুকুৰাটো যদি আমি ইয়াত থৈ দিওঁ টেবুল এখনৰ ওপৰত যদি মুক্ত অৱস্থাত থৈ দিওঁ ৩-৪ দিন মানৰ পিছত আমি আহি পেলাই যদি চাওঁ নেপথালিনৰ টুকুৰাটো আমি দেখা নাপাম অৰ্থাৎ ই গোটা টুকুৰাটো কি হৈ যাবগে ডাইৰেক্ট পোনপটীয়াকৈ কি হ'বগে গোটা অৱস্থাৰ পৰা বাষ্পীভৱন হৈ পেলাই কি হৈ যাবগে নাইকিয়া হৈ যাবগে এইবিলাক হৈছে উদ্দায়ী পদাৰ্থ গতিকে এই প্ৰক্ৰিয়াটো যে গোটা অৱস্থাৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত হ'ল এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হৈছে ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া এতিয়া ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া দেখুৱা দুবিধ পদাৰ্থৰ নাম সুধিলে আমি লিখিব পাৰো তোমালোকৰ পাঠ্যপুথিটো আছে এমোনিয়াম ক্লোৰাইড আৰু কি নেপথালিন কেতিয়াবা বুজিব পাৰে যে ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া দেখুৱা দুবিধ পদাৰ্থৰ নাম লিখা তেতিয়া আমি লিখিব লাগিব যে এমোনিয়াম ক্লোৰাইড আৰু নেপথালিন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি সেকেন্ড টপিকটোত বুজি পালো যে ঊৰ্ধ্বপাতন হৈছে এটা কি ভৌতিক প্ৰক্ৰিয়া পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটা এটা প্ৰক্ৰিয়া কেনে ধৰণৰ প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়া তাপ প্ৰয়োগৰ ফলত গোটা পদাৰ্থই কি হয় জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ পোনপটীয়াকৈ বাষ্প নাইবা গেছীয় অৱস্থালৈ পৰিৱৰ্তন ঘটে আৰু যদি তোমালোকক সুধে যে দুবিধ ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া দেখুৱা পদাৰ্থৰ নাম লিখা তেতিয়া আমি কি লিখিব লাগিব এমোনিয়াম ক্লোৰাইড আৰু নেপথালিন আৰু তোমালোকৰ পাঠ্যপুথিত ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰে কেনে ধৰণে দুবিধ ঊৰ্ধ্বপাতিত হোৱা পদাৰ্থ আৰু সাধাৰণ অন্য কোনো শূন্য জাতীয় পদাৰ্থৰ পৃথকীকৰণ কৰিব পাৰি সেই প্ৰক্ৰিয়াৰ বিষয়ে কিতাপত এটা সুন্দৰ ছবি সহ এটা প্ৰক্ৰিয়া দিয়া আছে সেইটো তোমালোকে চাই লবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো আজি এই ছবি ভিডিঅ'টোত তোমালোকে এই দুটা টপিকৰ ওপৰত সাম্যক জ্ঞান লাভ কৰিছা
আৰু ইয়াত যদি কিবা খেলি মেলি বা আখোৱা থাকি গৈছে তোমালোকে মোৰ ভিডিঅ'টোৰ কমেন্ট সেকশনত গৈ নিশ্চয় কমেন্ট কৰিবা মই তোমালোকৰ উত্তৰখিনি দিবৰ কাৰণে চেষ্টা কৰিম। তেনেহলে আজিলৈ ইমানেই, ধন্যবাদ।